পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবেলিও মেলাত অনুষ্ঠিত হ'ল পাহাৰ ভৈয়ামৰ সমন্বয়ৰ হেতুৰূপে পৰিচিত পৌৰাণিক বিনিময় প্ৰথা ৰাজকীয় পৰম্পৰা অনুযায়ী খলা দেওৰজা প্ৰবীণ কোঁৱৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে জোনবিল মেলাৰ আৰ্হিত অনুষ্ঠিত হয় বিনিময় প্ৰথা বিনিময়ৰ বাবে পাহাৰৰ পৰা কৃষিজাত সামগ্ৰীৰ মেটমৰা সম্ভাৰ লৈ মেলাত আগমন ঘটে জাকে জাকে মামা মামীৰ মই জলকীয়া খলালো ক'ৰ পৰা আহিছে মই ফলমাই বহাইছো প্ৰতি বছৰে আহেনে প্ৰতি বছৰ নহয় মই যোৱা বছৰৰ পৰা আহিছো আপুনি কিহৰ লগত কি খলালে এতিয়া মই সান্দৰ লগত জলকীয়া খলাইছো পাহাৰৰ আলু কচু হালধি আদা কোমোৰাৰ সৈতে ভৈয়ামৰ লোকে বিনিময় কৰে লাৰু পিঠা সান্দহ শুকান মাছ আদি মেলাত কিছু সময়ৰ বাবে স্তব্ধ হৈ পৰে মুদ্ৰাৰ প্ৰচলন হালধি জলকীয়া আৰু আৰু কচু আৰু কি একো নাই ইমানে কি ল'ব আপুনি সান্দহ ল'ব পিঠা ল'ব মাছ শুকান মাছ ল'ব